এইকেইদিন ৰাতিপুৱা শুই উঠিয়ে এটাই ডাঙৰ কাম কৰি আছো ৰীল বনোৱাৰ। মোৰ মানে এনেকুৱা কেতিয়াবা বনাই থাকিলে একদম বনাই থাকিব মন যায় ৰীলবোৰ, আৰু নবনালে একদম পুৰা নবনাওৱে। বাৰু নিজৰ আপচাৰা ৰূপটো সলনি কৰি কিনে বেক টু ঘৰ চাফ চাফাই কৰা টাইম লাগি গলো কাম কৰাত। মানে ইমানো একো কাম নকৰো, মায়ে যিহেতু ৰাতিপুৱা ইমান টাইম নাপায় সেইকাৰণে মই অকল ঘৰ ঝাৰু মাৰো আৰু ঘৰটো মুচি দিওঁ। সেইবোৰ কৰোতে কৰোতে আকৌ টাইম হ'ল ভাত খোৱাৰ। পাপা আৰু অভি অলৰেডি ভাত খালে, মই এতিয়া নিজৰ কাৰণেও বাঢ়ি লৈছো। চালাডত যদি অকনমান মিঠাতেল নিদিওঁ তেতিয়া একদমেই খাই ভাল নালাগে, সেইকাৰণে ভালকে মিঠাতেল দি মিক্স কৰি কিনে এয়া মোৰ লাঞ্চৰ থালি হৈ গ'ল তৈয়াৰ। মোক বহুতে সুধি আছিলে ডিটক্স ৱাটাৰ কেনেকে বনাই, এয়া আজি দেখাই আছো। মায়ে এয়া নেমু কাটি লৈছে গোল গোলকে, তাৰ লগত তিয়ঁও কাটিছে আৰু বিটো কাটিছে দেই। আপোনালোকে গাজৰ বা এপেলো ইউজ কৰিব পাৰে, লগতে দিছে আমলখি। কাৰি পাত্তাৰ অভাৱ আছিলে গাইজ, সেইকাৰণে অকল দুটাই দিছো। ডিটক্স ৱাটাৰ বনাবলৈ কিন্তু গ্লাছৰ জাৰহে ইউজ কৰিব। তাৰপিছত আৰু কাটি থোৱা গোটেইখিনি বস্তু তাতে দি দিব, লগতে পানী দি কিনে সেইটো ভালকে মিক্স কৰি কিনে এটা চুকত থৈ দিব আৰু ৰাতিপুৱা এক গ্লাছ খাই দিব।